গাইজ ফাইনালি ক'ত আহিছোঁ চাওক গাইজ। তো আপোনালোকে নিশ্চয় দেখা পাই আছে মই পাছফালে মই ক'ত আহিছোঁ। তো মাত্ৰ হস্পিটেলৰ পৰা আহিলোঁ, তো ইয়াৰ পৰা আহিলোঁ, তো এতিয়া যাব লাগে মানে য'ত বৃষ্টি আছে চাওক। বৰক আজি ভাত চাত খাই দিয়ে মানে এতিয়া ঘূৰিব আহিলোঁ গোষ্ঠীৰ লগত। তো চাওক কি কি দেখা যায়, তো আপোনালোকক মই দেখাইছোঁ চাওক। হেল্ল' গাইজ, মানে কি ক'ম আৰু মানে দুৰ্গা পূজা সঁচাকৈ মানে ইমান পেণ্ডেল বনায় আৰু এই ৰাস্তাখন ইমান ভিৰ কোৱাই নাযায়। তো চাওক না, মানে আমাৰ বিজনী লক্ষী পূজাৰ ধৰে এতিয়া দুৰ্গা পূজা হৈ আছে, মানে চব আহিছে মেলা সকলো বস্তু আপোনালোকক দেখাইছোঁ ৰ'ব কি কি বস্তু। তো ইয়ে আছে আমি লাঠাই গাইজ অসমততো বহুত চাইছে, তো আজি মানে অলপমান যদিও হোৱা নাই সম্পূৰ্ণ, তো এতিয়া মানে হেৰি ৱেষ্ট বেংগল বুলি কয়, তো ৱেষ্ট বেংগলত আমাৰ চাওক দুৰ্গা পূজা মানে সম্পূৰ্ণ হোৱা নাই যিহেতু, তো খুবেই ভাল লাগিছে। কেনেকুৱা লাগিছে মানে চৰাইৰ মানে হেৰি বনাইছে, তো কেনেকুৱা লাগিছে কওক গাইজ। গাইজ এই মানে এই যিবিলাক চাইছে, এই মানে যিবিলাক এই নাৰিকলৰ মানে পকীৰ বাহাৰ যদি চাইছে, তো সেইবিলাক মানে হেৰি নাৰিকলৰ যিবিলাক চচা আছে এই চচা দিয়ে বনোৱা হৈছে। তো কেনেকুৱা লাগিছে গাইজ চাওক, এই চাওক গাইজ এইটো কি আছে এই মোৰ বাৰু কেইবাৰ টাইপৰ ভাল নহয় না আৰু সম্পূৰ্ণ এই চাওক কি মজা লাগিছে মোক গাইজ। আপোনালোকক কেনেকুৱা লাগিছে কওক। তো ইয়াতো মানে তাৰ পৰা চাই লওঁ এতিয়া বেলেগ জেগাত যাম, তো তাৰ আগতে মানে অলপমান চাওমিন টামিন কিবা কিবি অলপ খাই লওঁ। তো মই আহিছোঁ মানে এই প্ৰিয়া বায়েৰ লগত আৰু এই সুপ্ৰিয়া, তো যিজন এই হলদিয়া জামতো প্ৰিয়া আৰু সুপ্ৰিয়া। তো তেওঁলোকৰ লগত মানে মোৰ অসুবিধা হৈ গৈছে যে কেনেকুৱা অসুবিধা হৈছে মানে তেওঁলোক মানে অলপ আমাৰ ভাষা অসমীয়া ভাষাটো নুবুজে, বাংলা কওঁ কেতিয়াবা হেৰি কওঁ হিন্দী মানে এনেই আৰু চলি আছোঁ বৰ্তমান বুজিছেনে। আৰু এই যে চাওমিন গাইজ এতিয়া আহি গ'লো এটা ফাংচনত, তো মানে সৰু সৰু মানে এতিয়াতো হোৱাই নাই, এতিয়া কেনেকুৱা আহিছে গাইজ। গাইজ ইমান বাক্যটো দিছোঁ, তো আমি ইমান কৰিব নোৱাৰোঁ, তো মানে এটা বাক্য কৰিছোঁ ভালকৈ কেনেকুৱা কি লিখা আছে। তো গাইজ চাওক এটা সৰু বাক্য কৰিবলৈ চেষ্টা কৰি আছোঁ গাইজ। এইটো চাওকচোন, পেলে শিক্ষা নিলে যত্ন মেয়ে হবে কন্যা ৰত্ন। এতিয়া আৰু কি বস্তু কেনেকুৱা লাগে মানে এটা বেলেগ বনাইছে চাওক না, সঁচা কথা। আৰু ইয়াতে মূৰ্তিটো চাওক না, আৰু এতিয়াতো মানে ষ্টাৰ্টহে কৰিব না, মানে বস্তুটো ইমান হেৰি হোৱা নাই বুজিছেনে। কি সুন্দৰ সঁচাকৈ মানে ভাবিলে এতিয়া কি আচৰিত লাগি যায় জগন্নাথটো গাইজ চাওকচোন। সঁচা তেনে মানুহ কিমান হ'ব চাওক গাইজ। মানে এতিয়া মানে আনবক্সিং কৰা নাই বস্তুটো, তো সেইকাৰণে তাত আছে। আৰু এতিয়া চাওক অলপমান বাহিৰৰ পৰা আপোনালোকক মই দেখাই আছোঁ, তো ভিতৰত সোমাব নিদিব। কি ফটো লগা আছে মানে এই এতিয়া চিনি পাব, এইটো কি বেয়া নাম আছিল এইটো বহুত টকা খৰচ। আৰু অলপমান বেলেগ অলপমান জেগাত দেখাই আছোঁ চাওক না, কি সুন্দৰ পৰিস্থিতি মানে কি সুন্দৰ ক'ব গ'লে চাওক না। কি কৰি আছোঁ তো পাছফালেও অলপমান দেখাই দিওঁ আপোনালোকক, পাছফালৰ পৰা কেনেকুৱা হয় গাইছে। তো পাছফালৰ পৰা এনেকুৱা বনাইছে চাওক, মানে কি ক'ম আৰু যিটো বেংগল বা কলকাতাত এইবিলাক ঠাই মানে কি ক'ম হেৰি বাহাদুৰি, লাইটৰ বাহাদুৰি। আপুনি যিমান ৰাতিত ওলাব সিমান ভাল লাগিব আপোনাক, মানে লাইটে আপোনাক মনটো উজ্জ্বল কৰি দিব চাওকচোন। আৰু যিনে লাইট আৱিষ্কাৰ কৰিছে তেনেহ'লে চাওকচোন, তাক মানে দিনে ৰাতি কষ্ট কৰি তেখেতৰ নাম বা কি আছে মনত নাই, কিন্তু তেখেতে আৱিষ্কাৰ কৰিছে। তেওঁ তেখেতৰ কাৰণে চাওকচোন আজি লাইটেৰ কিমান বাহাদুৰি, কিমান মনৰ আনন্দ পাই আছোঁ আমি। তো তেখেতক আমি চেলিউট কৰিব লাগিব।
সঁচাকৈ গাইছ চাওক গাইছ কেনেকুৱা তো মানে বেলেগ অলপ মানে বেলেগ টাইপৰ ভিডিঅ'টো বনাইছে চাওক গাইছ বেলেগ কি মানে কি দেখাইছে গাইছ গাইছ সকলোৱে চুপচাপ সেইকাৰণে মই চুপচাপ কৰি আছোঁ গাইছ তো বেয়া নাপাব গাইছ মই ৰাউঠাব কৰা অসুবিধা হৈ গৈছে মোৰ গাইছ ইয়াৰ কি অদ্ভুত বস্তু বনাইছে গাইছ চাওক না গাইছ কি অদ্ভুত বস্তু চাওক চাওক গাইছ লাহে 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 সোমাই আছোঁ গাইছ গাইছ কি আনবক্সিং দিয়ক আৰু সোনকালে যাব এতিয়া আৰু ঘৰত টাটা পাবি সকলোকে যে যদি ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক যদি ছাবস্ক্ৰাইবটো কৰক গাইছ এই ছাবস্ক্ৰাইবটো আপুনি জৰুৰী খুব জৰুৰী মোৰ এতিয়া জৰুৰী হৈ পৰিছে লাইক কমেণ্ট মানে ভিউজ পাই দিয়ক আমাৰ সোনকালে যাবলৈ আৰু আমাৰ টাইম